দৰা জোৰোণ দিয়া বিয়া। এই বিয়াখনৰ দৰে মই বিয়া ক'তো দেখা পোৱা নাছিলোঁ। কিয়নো এই দৰা ঘৰলৈ অহা মানুহবিলাকে ইমানেই পইচা দিছে যে তেওঁলোকে দুজন মানুহে গন্তি কৰি শেষ কৰিব পৰা নাই। আৰু ইয়াত ইমান বেলেগ ধৰণৰ নিয়মবিলাক পালন কৰা আকৌ দেখুওৱা হৈছে। এনে এখন নিয়ম হয়তো আপোনালোকেও দেখা পোৱা নাছিল। আহকচোন আমি পইচা কিমাননো গন্তি কৰি উঠিছে আৰু লগতে বিয়াখনৰ নিয়মবিলাক কি আছিল সেই বিষয়ে আপোনালোকক এটি ভিডিঅ' আকাৰে দেখুৱাবলৈ বিচাৰিছোঁ। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু এটা সুন্দৰ কমেণ্ট কৰিব। এইখিনি হৈছে দৰালে অনা জোৰোণ। এই জোৰোণখিনি চাওকচোন ধূপ ধূনা দি কেনেকৈ পানেৰে পূজা কৰিছে। দৰালে অনা জোৰোণখিনি বোলে 4জন মানুহে ধৰি দাঙি পিনে দৰাক দিবগৈ লাগে। দৰা দেউতাক আৰু ছোৱালী দেউতাকে বোলে এনেদৰে কৰমৰ্দন কৰিব লাগে। দৰাক চাউল ছিটিওৱাৰ নিয়ম। এই বিয়াখনত দৰাক চাউল ছিটোৱা হৈছে আৰু বহুত ধৰণৰ নিয়ম কৰা হৈছে। তাৰপিছত এটা প্ৰেজেণ্ট কৰিছে আৰু প্ৰেজেণ্ট দিছে আৰু প্ৰেজেণ্ট দিয়াৰ পিছত তেওঁলোকক পইচা দিয়া হৈছে। আহকচোন আমি পইচাবিলাক পুনৰ গন্তি কৰি চাওঁ।